मैंने कहा माथे दिल घूमता मैंने कहा माथे दिल घूमता এই মানুহটো যে আৰু এবাৰ ফোন কৰিলে নুঠাবই আৰু নিজৰ তো কোনো খবৰ নাইয়ে নিজৰ মানুহজনীৰ খবৰ ল'বলৈ সময় নাই ফালতু থাক ফোনে নকৰোঁ ক'ত মৰি থাকে থাকিব আৰু ৰিচিভ কৰিব না ও মেনকা দেখোন এ হেল্ল' মই কাম কৰি আছিলো কি নিবা লাগব নো তোমাৰ আৰু শিখৰ হ'ব দে কাম ছুটি হোৱাই নাই দেৰি হ'ব অকণমান জানে দেখোন আজিকালি আৰু হেৰি নিৰ্বাচনৰ সময় যাওঁতে কেতিয়া কি হয় মই ক'ব নোৱাৰোঁ দেই ৰাতি হ'লে ক'ব নোৱাৰিবি দেই নাই মদ নাখাওঁ নাই নাখাওঁ তোমাক মিছা কথা ক'ম নেকি ঠিক আছে হ'ব মিস্ত্ৰী আজি সোনকালে যাব লাগিব যাব দিয়া যাব মানে মোৰ বৌয়ে ফোন কৰিছিল সোনকালে যাব কৈছে আৰু ৰাতিপুৱা হেৰি আমাৰ গাঁৱৰ মেম্বাৰটোৱে লগ পাই কৈছে যে আজি সোনকালে আহিবি সন্ধিয়া পাৰ্টি আছে গম পাইছা যদি আগতে যাওঁ হাত দিব বুলি কৈছে আৰু দেৰিকে হ'লে বোলে কোৱাৰ্টাৰত নাপাম আচ্ছা তেতিয়াহ'লে আগতে যাব লাগিব হ'ব দিয়া সোনকালে কৰচোন নেকি সোনকালে হ'ব ঠিক আছে মই আৰু সোনকালে কৰি আছো কামটো আপোনাৰ কথা এইমাত্ৰ আমি কৈ আহিলো যে মেম্বাৰ দাই পাৰ্টি ৰাখিছে সন্ধিয়া আমি আগতে যাব লাগিব গম পাইছা তো কি হ'ল কলি যে ৰাতিপুৱা কলি যে কোৱাৰ্টাৰ নাই হাফ আছে আকৌ সাপ আছে ব'লা ঠিক আছে মোক কিন্তু এটা কোৱাৰ্টাৰ বেছি দিব লাগে আমাৰ ঘৰটো আপুনি পাব চিন্তাই নাই গম পাইছে আমাৰ খালেও দিম নাখালেও দিম নগেন্দা অলপ ৰ'বচোন মই আনি আছোঁ হ'ব দিয়া লৈ আছোঁ মই এইটো তোমাৰ ঢিলা কিয় তইচোন লাল দিয়া কথা আছিলে নাই মই গিলা সদায় খাওঁ আজি আকৌ তই যদি গিলাই দিয়া মইচোন কিনি আনিব পাৰিলোঁ হ'ব 20 টকাৰ গিলা খালে মোৰ হৈ যায় আৰু তই যে বেয়া পাইছোঁ দেই কি কৰিম আৰু উপায় নাই যেতিয়া দে আজি লৈ যাওঁ আজিও গিলা মই ভাবিছিলোঁ লাল খাম আজি আৰু মালটো ক'ৰ পিছে এইটো টাংলাবাৰীৰ গিলা
এইটো খালে গোটেইখিনি খালে আপুনি উঠি যাবই নোৱাৰিব। এইটো খালে উঠি যাবাই নোৱাৰিম। ঠিক আছে, চাওচোন তোৰ মালৰ কিমান বাহাদুৰ। মোৰ দৰে মানুহক কিলা পিলাই দিব কেলা। দম নাই, দম নাই। কিমান দিনে গিলা, আজিও গিলা কৰিবি আৰু। হৰি, জীৱনটো আমাৰ এনেকুৱাই আৰু। হেৰি দিওঁ মালটো কিছু কৰা আছে দেই। ভাব তেওঁ কথাটো সত্য, যিনি খালে চাগে ঘৰত যাবই নোৱাৰিম মই। আৰু অলপ খাই বঢ়িয়া 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 ভাই। পইচা কম হলো, মাল গিলা হলো, মাল পিওর আছে। হ্যাঁ, একদম বঢ়িয়া। ঘৰত চব্জি নাই, একো নাই, মানুহটাৰ কোনো খবৰেই নাই। ক'ত যে মৰি আছে মদ খাই। ফোন কৰিলে ফোনটোও নুঠায়। ক'ত বা মৰি আছে মদ খাই কিনে। মোৰ আৰু ভয় লাগিছে জানা। ইমান ৰাতি হ'ল বেচেৰা। আজি শিকাম মই তোক। তই ঘৰত আজি ঘৰত আহিলে তোক আজি মই বাহিৰতে শুবা দিম। সঁচাই ক'তবা পৰি আছে সি। ৰূপালী গীতাঞ্জলি মা, এইবাৰ বাৰু ইলেকশ্যনত ভোট দিবি কাক? জোনজোনালী ৰূপালী গীতাঞ্জলি মা, এইবাৰ বাৰু ইলেকশ্যনত ভোট দিবি কাক? ঐ ধন নিদিলে ভোট নিদিবি, কোনেও নোখোৱাই ভাত। ইলেকশ্যনৰ পাছত কিন্তু চবেই মাৰে লালা। অ মেনকা, মেনকা, দৰ্জাখন খুলি দিয়া। কিয় ইমান ৰাতি? মানে নিৰ্বাচনৰ খোৱা দিছে আকৌ, সেইকাৰণে খাইছো। আজি খাইছো আৰু নাখাও আৰু। নহয়, আজি বিদ্যা কচম গৈছো। মেনকা, আজি দিয়া। মেনকা, কিয় এনেকুৱা কৰিছ? মোৰ দিয়া না, দোকান খুলি আজিৰ কাৰণে মাফ কৰি দিয়া। আজি পুৰা নাখাও মই, নহলে বাহিৰতে শুব লাগিব দেখোন আজি। তেনেকুৱা নকৰিবি। মেনকা নাপায় এনেকুৱা মোৰ লগত কিয় কৰিছা? আজি মাফ কৰি দিয়া আকৌ। মই তেতিয়াহ'লে এতিয়া শুলো। মই এতিয়া শুলো। 18 moments later.
এতিয়া উঠিবি না নাটক কৰি থাকিবি বেলা দুপৰে হ'ল কামত যাবা লাগে হা মানুহবিলাক কামত গেল পানী ঢালি দিম কিন্তু আৰু বেছি শুই থাকিলে এতে গম পাইছা কালিৰ পৰা যে সবজি নাই ঘৰত মনত আছে না হা নিজে যে নাখাই আছা ফালতু লোক শুই থাক এতিয়াও উঠা নাই হা এনেকে নুঠিব এনেকে নুঠিব ক সোনকালে উঠ দোকানৰ পৰা দুটা শিখৰ আধা কেজি দালি আৰু আধা কেজি চেনি লৈ আহ যা দোকানৰ পৰা যদি বস্তু আনি নিদা কামত কিন্তু চাউল খাই যাব লাগিব তোক চব্জি নাপাবি আৰু শিখৰ সোনকালে আনি দিয়ে চাই নহ'লে তোক মই আজি গৈ আছো ৰ'বা ও মেনকা ও দোকান বন্ধ ক'ত পাওঁ ন মই তই শিখৰো আনিবা পৰা নাই তই দালিও অনা নাই তই চেনিও অনা নাই নাই অ দোকানে বন্ধ মই ক'ত দালি পাম শিখৰ পাম আজি নহ'লে যি আছে তাকে বনা নাই যদি এতিয়া মইনো কি কৰিম ক'ত যামনো এতিয়া কামতো যাবৰ সময় হয় কি খাই যাবানো কামত হা চাউল আছে ড্ৰামত তাকে খাই যা মই দিবা নোৱাৰিম একো অঁ ঠিক আছে